কি খবৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা অন্য এটা মানে ভিডিঅ' লৈ আজি মানে আমাৰ ঘৰৰ কিনাৰতে ভাইটিহঁতে মানে এনেই জঁপিয়াবৰ কাৰণে এডোখৰ জেগা বনাই আছে। সেইডোখৰ ইয়াত বোলে জঁপিয়াবহি সিহঁতি। আৰু মই গৈছিলোঁ বৰ্তমান ঘিলামৰালৈ, ঘিলামৰাৰ পৰা পোনে পাইছোঁহি। আৰু এতিয়া সেয়া মাটি আনি বোলে সিহঁতি মানে একদম সেই কিবা সেইখন বেলচা নে কোৰ আনিছেগৈ। আৰু আপোনালোকৰ খবৰ খাতি কেনেকুৱা ক'ব, জনাব। তাৰপিছত আছে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক আমাৰ আজি ব্লগ। এইটো ভাইটি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'লে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তহঁতে কি কৰিছ? ক'ৰ পৰা যাচোন যা। এখন কোৰ চোৰ লৈ একদম হাঠিয়াৰ লৈ পিনি সোমাই গৈছে গাইছ ভিতৰলৈ। কিবা বালি আনিব হেনো, বালি আনিবলৈ সোমাই গৈছে। এইখিনি বালি খান্দি আছে। এয়া বালি খান্দিছে সিহঁতি। এইটো ফুটা দেখিছ নাই তহঁতি? ভাত খাৱ নাই তই? বাওঁগৈনে গাইছ, এতিয়া বৰ্তমান ভাত খাওঁগৈ। এইজনী আমাৰ মা। এইটো কম্বল ভৰাই আছে। মই এতিয়া ভাত বাওঁগৈ, ভাত খাব লাগিব এতিয়া। আৰু বলক। সেইজনী মোবাইল টিপি আছে একদম। সেইজনী জুম কৰি দেখুৱাই দিছোঁ। সেইজনী কিন্তু কাপোৰ খুলিবলৈ সময় নাই, বেয়া মোবাইল টিপিছে সিয়া। সেইজনী ভাত বাঢ়িলোঁ আৰু ভাত এতিয়া খাবলৈ হৈ গ'ল। আজি ভাত খাবলৈ আছে ভাজি, মটৰ, আলু আৰু মাংস অকণমান আছে। তাৰপৰা নিমখ আৰু এইফালে পানী, এইফালে ভাইটিলে বাঢ়ি থোৱা আছে ভাত। আৰু যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, আৰু নতুন এটা ভিডিঅ' লগ পাম। গতিকে বাই বাই, চাই থাকক।